হেল্ল' ফ্ৰেণ্ডছ, আমি মানে ওচৰৰে চহৰলৈ গৈছিলোঁ। চাওকচোন, এইটো ৰাস্তাৰে মানে আগতে আমি স্কুলত আহোঁতে চাইকেল লৈ এইটো ৰাস্তাৰে আহিছিলোঁ। এইখন এখন পথাৰ হয়। এইফালে ধুনীয়াকৈ ধান ৰুই থৈছে ভণ্টি মোৰ। আহি আছোঁ এনেকৈ। আমি ভাবিছোঁ আৰু এতিয়া মানে এইটো ৰাস্তাৰে আহিব নহয়েই। তাৰপিছত আজি ভাবিলোঁ ইফালেৰে এইটো ৰাস্তাৰে খোজকাঢ়ি যাওঁ। ইমান ধুনীয়া লাগিছে, আকৌ সৰু কথাবোৰ মনত পৰি গ'ল। এখন বহুত ডাঙৰ পথাৰ হয়। ভাবিলোঁ আপোনালোকলৈ শ্বেয়াৰ কৰি দিওঁ। ইমান ধুনীয়া সেউজীয়া পথাৰ দেখিলে কিবা লাগি সৰু গৈ আছোঁ আৰু ঘৰলৈ ধুনীয়াকৈ।